মোক ভোট দিয়া মানুহৰ বাচ্চা দুটা তিনটাতকৈ বেছি হ'ব নোৱাৰিব। এছআই জোনমনি ৰাভাৰ ৰহস্যজনক ঘটনাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ বিস্ফোৰণ। আৰু অসমৰ প্ৰশাসনিক ব্যৱস্থাটো যে চূড়ান্ত এক প্ৰহসন এই কথা প্ৰমাণ হৈ গ'ল। প্ৰথম কথাটো হৈ গ'ল অসম আৰক্ষীৰ এগৰাকী মহিলা ছাব ইন্সপেক্টৰ, মহিলাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ কথা তেওঁলোকৰ ভিজন ডকুমেণ্টত কয়, বিভিন্ন সময়ত কয় বেটি বচাও বেটি পঢ়াও তেওঁলোকৰ শ্লোগান। কিন্তু আজি মহিলাসকল এনেকৈ উপেক্ষিত হৈছে বা এনেকৈ তেওঁলোকক এনেকুৱা এটা পৰ্যায়লৈ এৰি দিয়া হৈছে য'ত তেওঁ মৃত্যু হোৱাৰ পাছতো তদন্ত হোৱা নাই, তদন্ত প্ৰক্ৰিয়া আজিলৈকে কোনো ধৰণৰ ফলাফলো অহা নাই। দ্বিতীয় কথাটো হ'ল যে এই গোটেই কথাটো মানুহৰ মাজত চলি আছে যে এইটো পৰিকল্পিত হত্যাকাণ্ড। ইয়াৰ লগত গৰু চিণ্ডিকেট, ইয়াৰ লগত ফেক কাৰেঞ্চি, ইয়াৰ লগত নকল সোণৰ সৰবৰাহ জড়িত হৈ আছে, ইয়াৰ লগত অতি শক্তিশালী মানুহো জড়িত। আনকি আচৰিত কথা যে ইয়াৰ যিগৰাকী SP আৰক্ষী অধীক্ষক তদন্তৰ আওতালে নাই অহা। বেটি বাচাও বেটি পঢ়াও চৰকাৰখনে জোনমনি ৰাভাক দিব নোৱাৰিলে ন্যায়। ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পিছতো তদন্ত কৰা নহ'ল এছআই জোনমনি ৰাভাৰ সকলোবোৰ ঘটনা, যাৰ বাবে আজিলৈকে তদন্তৰ কোনো ফলাফল নাহিল। উল্লেখনীয় যে মানুহৰ মুখে মুখে চৰ্চা চলি আছে জোনমনি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি, কিন্তু এতিয়ালৈকেও পোহৰলৈ নাহিল এছআই জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আঁৰত থকা আচল কথা। ইয়াৰ উপৰিও এছআই জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত হৈ থকা কেইবাগৰাকী দোষীক এতিয়ালৈকে তদন্তৰ আওতালৈ লৈ অহা নাই। SP লীনা দলে, ৰুণা নিয়োগ আৰু ইয়াৰ লগতে জড়িত থকা কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰিছিল এছআই জোনমনি ৰাভাৰ মাতৃয়ে, কিন্তু এতিয়ালৈকে SP লীনা দলে লগতে কেইবাগৰাকী আৰক্ষী বিষয়াক লৈ অহা নাই তদন্তৰ আওতালৈ, আৰু যাৰ বাবেই এইবাৰ লুৰিণজ্যোতি গগৈয়ে বিস্ফোৰক মন্তব্য আগবঢ়ালে এছআই জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ। মোক ভোট দিয়া মানুহৰ বাচ্চা দুটা তিনটাতকৈ বেছি হ'ব নোৱাৰিব। মোক ভোট দিয়া মানুহে নিজৰ ছোৱালীক স্কুলত পঠাবই লাগিব। মোক ভোট দিয়া মানুহে বাল্য বিবাহ কৰিব নোৱাৰে। এই তিনিটা কণ্ডিশ্যন যেতিয়া পূৰা হৈ যাব, চৰত আপোনালোকৰ লগত ময়ে যাম ভোট বিচাৰি। আছে চব স্কুল এমালগেমেট কৰি তৎ পোৱা নাই, কেণ্ডিডেট নাই কাৰণে। মিয়া ভোটক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে মোক ভোট দিবলৈ হ'লে ছোৱালীক স্কুললৈ পঠিয়াব লাগিব, মোক ভোট দিয়াসকলে বাল্য বিবাহ বন্ধ কৰিব লাগিব, আৰু মোক ভোট দিয়াসকলে দুটা বা তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। যদিহে তিনিটাতকৈ বেছি সন্তান আছে তেনেহ'লে মোক ভোট দিব নালাগে, এই কথা উল্লেখ কৰিলে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। চাফাই কৰ্মীসকলৰ ল'ৰা ছোৱালীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। চাফাই কৰ্মীসকলৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে বছৰি 10,000কৈ টকা দিব চৰকাৰে। ইয়াৰ লগতে উচ্চতৰ মাধ্যমিক যিসকলে পাছ কৰিব সেইসকলক দিব 15,000কৈ টকা, আৰু যিসকলে ডক্টৰ বা ইঞ্জিনিয়াৰিং বা যিকোনো প্ৰফেচনেল কোৰ্চ কৰিবলৈ যাব সেইসকলক দিয়া হ'ব 50,000কৈ টকা। এই কথা উল্লেখ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাফাই কৰ্মীসকলৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত পাছ কৰিব তেওঁলোকক বছৰি 10,000 টকাৰ স্কলাৰশ্বিপ, উচ্চতৰ মাধ্যমিক যিসকল পাছ কৰিব বা পঢ়িব তেওঁলোকক 15,000 টকা, আৰু যিসকলে ডক্টৰ ইঞ্জিনিয়াৰ আদি প্ৰফেচনেল কোৰ্চত পঢ়িব তেওঁলোকক মই বছৰত 50,000 টকাৰ এটা বৃত্তি দিয়াৰ কথা আজিৰ দিনটোতে ঘোষণা কৰিছোঁ। অহা